আৰু এইফালে তৰা স্কুলত আহি পাইছে আৰু পিটিকা হাই কৈ দিয়ক আকৌ এইটো কি বাজাৰ বুলি কয় আকৌ ৰাবা বাজাৰ কেইখন লৈছা নখন হেল্ল' এভৰিৱান মই আৰু ধৈৰ্য ধৰিব নোৱাৰোঁ সেইদিনা ভিডিঅ' বনাইছিলোঁ আপোনালোকে চোৱা নাই চাগে আকৌ পুনৰবাৰ কমেণ্ট কৰি থাকে তোমাৰ ঘৰ ক'ত তুমি ক'ত থাকা ধৈৰ্য নাই আৰু বৰিং লাগি গৈছে গতিকে মই আজি আকৌ পুনৰবাৰ লং ভিডিঅ' বনাই দিম বুলি ভাবিছোঁ এইটো ভিডিঅ' শ্বেয়াৰ কৰিব নহ'লে আৰু মই ৰিপ্লাই দিব মন নাই আৰু যে নহওক আকৌ পুনৰবাৰ মোৰ নিজৰ পৰিচয়টো দি লওঁ মই যিদিনা পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ সেইদিনাই মা দেউতাই মোলৈ নাম দিলে ৰমেন ৰাভা আৰু মই যিখন সমাজত থাকি ডাঙৰ দীঘল হৈছোঁ সেই গাঁওখনৰ নাম হৈছে হাদলাপাৰা মাকুৰি আৰু চলমাৰীত অৱস্থিত হাদলাপাৰা গাঁৱত আৰু এতিয়া মই আপোনালোকক ধুনীয়াকৈ আমাৰ গাঁৱৰ পৰিৱেশখনকো দেখুৱাম আৰু এইটো লিচু ধুনীয়াকৈ খাই লৈ মেলি আৰম্ভ কৰিম বুলি ভাবিছোঁ লিচু লাগি আছে চাওকচোন আৰু মই এতিয়া ধুনীয়াকৈ খাই লৈ মেলি এতিয়া ধুনীয়াকৈ দেখুৱাম আৰু আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাম চ' ভিডিঅ'টো চাই থাকিব আৰু এইফালে ডাঙৰ বাজনীয়ে কাপোৰ বনি আছে আৰু সেইটোকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিবা এয়া ডাঙৰ বাজনীয়ে কাপোৰ বনি আছে আৰু এইটো কি বাজাৰ বুলি কয় আকৌ ৰাবা বাজাৰ কেইখন লৈছা নখন সেয়া চাওকচোন ধুনীয়া আপোনালোকে এইটো বাজাৰ লৈ পাইছা নে কমেণ্ট কৰি জনাবচোন আৰু কেইদিনমান পিছত পাব এইটো কমপ্লিট বনোৱা 5-6 দিন লাগিব চাগে হয় নেকি আৰু সেয়া চাওক এইটো কি বুলি কয় এইটো কিবা ফুল খাটি বুলি কয় ফুল খাটি বুলি কয় এইটো নামি দিয়াৰ পাছত আৰু এইটো তলত আছে এইটো উঠাই দিব আৰু এইটো নামি দিলে এইটো উঠাই দিয়াৰ পাছতহে এইটো ফুলটো হৈ যাব এইটো আচলতে সহজ কিন্তু যিসকলে কাপোৰ বনাব নাজানে তেওঁলোকৰ কাৰণে কঠিন লাগিব কিন্তু ডাঙৰ বাজনীৰ কাৰণে সহজ হয় নাই হয় আৰু চাইছে আপোনালোকে দেখি পাইছে কেনেকৈ কাপোৰ বনাই এয়া চাওক দেখাই দিছোন সেয়া আপোনালোকক দেখুৱাই দিছোঁ চাই লওক আৰু এইটো নামাই দিব এয়া তাৰপাছত এইটো ফুলটো সম্পূৰ্ণ হৈ যাব ফুল খাটি বুলি কয় না এয়া আৰু এইটো নমাই দিব এইটো উঠাই দিব এয়া এইটোৱে নিজে নিজে ফুল হৈ যায় আৰু এইফালে হাঁহ পোৱালি ধুনীয়াকৈ চাউল লৈ লৈছোঁ যিহেতু তামাম কান্দি থাকে আকৌ মইনা কলিজা তুমি কেতিয়া কণী দিবা আকৌ কণী নিদিলে তোমাক তেলৰ সৈতে বনি খাম মস্ত খাবলৈ মন গৈছে মোক হাঁহৰ মাংস কেইটামান ডাঙৰে হোৱা নাই চাগে এইকেইটা ডাঙৰ হ'ল তোমাক এতিয়াও হোৱা নাই আৰু এইটো পোৱালিটো চাওকচোন চবে ডাঙৰ হৈছে কিন্তু সেইজনী এতিয়াও ডাঙৰ হোৱা নাই আৰু এই পোৱালিটো কেলে ডাঙৰ হোৱা নাই এইজনী ডাঙৰে হোৱা নাই চাওক হ'ব যা এই কেইটামান হাঁহ ডাঙৰে হোৱা নাই এইকেইটা ডাঙৰ হৈছে আকৌ কিন্তু দুইটামান ডাঙৰে হোৱা নাই এতিয়ালৈকে চবকে সমান খাদ্য দিওঁ সমান ভাত দিওঁ কেলে ডাঙৰ নোহোৱা তুমি কেলে ডাঙৰ নোহোৱা যোৱা এতিয়া আৰু মোক পইচা নালাগে কিন্তু হাঁহ মাংস বিৰাট খাবলৈ মন গৈছে মস্ত খাম লাগিলে পইচাই নালাগে কিন্তু মোক ৰান্ধি খাবলৈ মস্ত টেষ্টি লাগে যিহেতু খাম বুলি ভাবিছোঁ এতিয়া গাইজ আপোনালোকক মই ধুনীয়াকৈ খোজকাঢ়ি পিনে আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাম আৰু আমাৰ ঘৰৰ চাৰিওফালে ধুনীয়াকৈ লবাৰ গছ আছে আৰু এইফালে তৰা স্কুলত আহি পাইছে আৰু পিটিকা হাই কৈ দিয়ক আকৌ ধন্যবাদ আৰু এতিয়া ধুনীয়াকৈ খোজকাঢ়ি পিনে আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাম আৰু আগৰ তুলনাত আমাৰ ইয়াৰ 5 বছৰ আগতে কিছু পৰিমাণে পিছপৰা আছিল আমাৰ গাঁও কিন্তু এতিয়া বৰ্তমান ক'বলৈ গ'লে বহু গুণে ডেভেলপ হৈছে কাৰণ চৰকাৰে জলসিঞ্চন কিবা কিবি বহুত সুবিধা কৰি দিছে এইবোৰ ক'বলৈ নাযাওঁ কিন্তু কিছুমানে এই গাঁৱলীয়া কিছু নাজানি বুলি কোৱাৰ কাৰণে এইটো ক'লোঁ আৰু কাৰণ গাঁৱলীয়া মানুহে নিজৰ পঢ়া শুনা কৰাৰ লগতে কৃষিৰ কৰ্মৰ লগত সমানে আগবাঢ়ি গৈ আছে হ'লেও কিন্তু কেতিয়াবা পঢ়া শুনা কৰাৰ কিছু পৰিমাণে অসুবিধা হয় কিন্তু একো নাই চ' এতিয়া বহু গুণে ডেভেলপ হৈছে আমাৰ গাঁও একো ক'বলগীয়া নাই আৰু মোক মনত আঘাত লাগি কিছুমানে কোৱাৰ কাৰণে এইটো ক'লোঁ বেয়া নাপাব আৰু ধুনীয়াকৈ আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাম আপোনালোকক
আৰু এইফালে মোৰ লগত টুকটুক গা ধুই মেলি ধুনীয়াকৈ মোৰ সৈতে সহযোগ কৰিব আহিলে। বলক টুকটুক মোৰ সৈতে আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাম অসমৰ ৰাইজক। ইমান গৰম লাগি আছেনে তোমাক? কেলে? ধুনীয়াকৈ আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ লৈ যাম না কুটলুম। কেলে ঘুমাইছা আকৌ তুমি? ঐ সেয়া আপোনালোকে বহুতে কমেণ্ট কৰি আছিল এইফালে চলমাৰী আৰু এইফালে চিধাকৈ মাকুৰি। মুঠতে চলমাৰী আৰু মাকুৰিত অৱস্থিত। এইটোৱে হৈছে আমাৰ হাদলাপাৰা মাজত দি ৰাস্তা এটা আছে, এই দিয়া সোমাই গ'লে আমাৰ ঘৰটো পাব আকৌ। আৰু চাওক ধুনীয়া কিবা এটা ভালে লাগি দিয়কচোন, মানে মুঠতে লবাৰ গছ আৰু এইফালে 4 লাইনৰ কাম চলি আছে আৰু মই ভিডিঅ' বনি আছোঁ, একো নাই। আৰু এনেকৈ চিধাকৈ গৈ থাকক, লবাৰ গছ, কেৱল লবাৰ গছ দেখা পাবি আপোনালোকে। কেতিয়াবা আমাৰ হাদলাপাৰাত আহিলে মোক আমাৰ ঘৰত আহিব দেই। আৰু এনেকৈ খোজকাঢ়ি যাব আৰু খোজকাঢ়ি আহি এয়া আকৌ লবাৰ গছ দেখি পাব আৰু ডাইৰেক্ট আমাৰ ঘৰ দেখি পাব। চাওকচোন আমাৰ ঘৰ। সিদিনা এজন মানুহ ভিডিঅ' বনাইছিলে, আপোনালোকে চাইছে নাই গম নাপাওঁ, কিন্তু আকৌ বনাই দিলোঁ, হ'লেও একো নাই, আজিলৈ ইমানেই।